বলার নিয়ে বলার হইল গোড়া কি জানে বস তার বলার হইল বলার খাবো মারি না থাকবো বলার খাবো যোৱাবাৰতকৈ আমাৰ বানপানীৰ প্ৰকোপটো বেছি হয় কাৰণ যোৱাবাৰ আমি দেখা পাইছোঁ আমাৰ বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত নাছিলে বুলি ক'লেও ভুল নাছিল কিন্তু এইবাৰ একমাহ আগৰ পৰাই চ'ত মাহৰ পৰাই আমি বৰষুণ প্ৰবল বৰষুণৰ ফলত বানপানীৰ প্ৰকোপটো বেছি হৈছে। এই বানপানীৰ ফলত আমাৰ ৰাস্তা ঘাট দলং পদূলি এইবিলাক নষ্ট হৈ যায় আছে, আমাৰ খেতি বাতি নষ্ট হৈ আছে, আমাৰ ঘৰ বাৰীত পানী উঠি মানুহৰ থকাৰ বিভিন্ন অসুবিধাত পৰিছে। গতিকে বানপানীৰ দ্বাৰা এইবাৰ গোটেই খালি আমাৰ এইখিনি অঞ্চলতে নহয় গোটেই অসমতে এইবাৰ বানপানীৰ প্ৰকোপ বেছি। বানপানীৰ ফলত চৰকাৰে মানে খুব এটা কঠিন এটা পৰিস্থিতিৰ সন্মুখীন হৈছে বুলি মই ভাবি আছোঁ। বিশেষকৈ এইটো অঞ্চলত মৎস্যপালকসকলৰ বেছি অসুবিধা হৈছে ইয়াত। আৰু এটা কথা এইবাৰ মানে বানপানীৰ দ্বাৰা যিহেতু আমাৰ এই অঞ্চলত মৎস্যপালক মানুহ বেছি, গতিকে বহুত নিবনুৱা এই মাছৰ ব্যৱসায় কৰি মাছৰ উৎপাদন কৰি চলি আছিলে, কিন্তু এই প্ৰাকৃতিক দুৰ্যোগে এই মৎস্যপালকসকলক বিশেষ ক্ষতিসাধন কৰিছে বুলি মই ভাবোঁ। দলংখনৰ যি অৱস্থা দেখা পাইছোঁ আৰু দলংখনৰ আমি যোৱাবাৰ আমি ৰিপেয়াৰিং দিছিল, ৰিপেয়াৰিঙত আমি দলংখন যদিও ৰিপেয়াৰিং দিছিল কিন্তু আমি নতুনকৈ বনাই দিছিলোঁ। দিয়াৰ পিছতো এইবাৰ যি বানপানীৰ যিটো প্ৰবল জোৰ, এই জোৰত এই দলং থকা সৰকাক কৰি দিছে আৰু এই ৰাণীপুখুৰী বজাৰৰ পৰা যিটো আমাৰ খুব ধোলাবাৰী হৈ চামটিলা বজাৰলৈ মেইন ৰাস্তাটোৱে আমাৰ বানপানীয়ে আপোনালোকে নিশ্চয় দেখা পাইছে। ৰাস্তাটো ভাঙি ভাঙি আমাৰ আধা পাৰ হৈছে আৰু কিছু খন্তেক মুহূৰ্তৰ পিছত আমি কি জানি আৰু ৰাস্তাটো সম্পূৰ্ণকৈ ভাঙি পেলোৱাৰ প্ৰবল সম্ভাৱনা আছে। আৰু বিষয়াসকলক অৱগত আৰু বিষয়াসকলক এই বিষয়ে মই যেতিয়া গম পালোঁ যে আমাৰ এই ৰাস্তাটো বানপানীৰ ফলত ভাঙি যাই আছে, মই ৰাতিপুৱাই আমাৰ প্ৰতিনিধি দুৰ্গাদাস বড়ো ডাঙৰীয়াক মই জনাইছোঁ, ফোনযোগে জনাইছোঁ আৰু ফটো পঠাইছোঁ। আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আমাৰ SDO জামান ছাৰক আমি ফটোসহ আমি ফোনযোগে জনাইছোঁ। সিহঁতে অনতিপলমে ব্যৱস্থা ল'ব বুলি প্ৰতিশ্ৰুতি দিছে। আৰু ইতিমধ্যে মই ফোনযোগে গম পালোঁ যে আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আমাৰ এই অঞ্চলত উপস্থিত হৈ আমাৰ বানপানীৰ এই ৰাস্তাৰ কিবা দিহা পৰামৰ্শ দিব বুলি মই গম পাইছোঁ। বানৰ কবলত ৰাইজ আতংকিত হৈছে কি? হয়, এইটোতো নিশ্চয় বানৰ কবলত ৰাইজ আতংক হৈছে। বানৰ ফলত মানুহৰ খেতি বাতি